সমাজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিচাৰিছোঁ। আমাৰ জ্ঞান ধৰ্ম সমাজৰ কাৰ্যবাহী সভাপতি শৰৎ পাঠক ডাঙৰীয়াদেৱে এই বছৰৰে আগষ্ট মাহৰ 30 তাৰিখে স্বৰ্গবাস হৈ গ'ল। তেওঁলৈ আমি জ্ঞান ধৰ্ম সমাজৰ হৈ আজি শ্ৰদ্ধা সহকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ আমাৰ জ্ঞান ধৰ্ম সমাজৰ এজন সক্ৰিয় কৰ্মী হিচাপে, কাৰ্যবাহী সভাপতি হিচাপে বহুতখিনি কাম কৰিছিলে। আমি শৰৎ পাঠক দেৱলৈ আমি জ্ঞান ধৰ্ম সমাজৰ সকলো মানুহখিনিয়ে তেওঁলৈ শ্ৰদ্ধা সহকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। आरो साइकेल रेलियाव गैजारोङिफोरनि थाखाय केमआनो जा, कारापसन खालामनायानो जा, बायदिसिना मोनथाय मोनफुंनांगौखौ लेखा लेखि खालामनायनि थाखाय गैयैफोरखौ बिथाङा दैदेनदोंमोन। आरो बेनि अनगायैबो बिथाङा जालायाव जों जेब्ला केमएवाइ, आइएवाइ बेनिफ्राय गोबां कारापसननि हेंथायै जुजिदोंमोन, धरना खालामदोंमोन। बेवहाय बिथाङा गोबां बिबुंथिबो लाखिदोंमोन टिभि निउस चेनेलफोरनि सिगाङावबो। बिथांखौ जों दिनै गोसोखाङो आरो ইতিমধ্যে আমাৰ মাননীয় টকলাবাৰী প্ৰাক্তন এমচিএল মহোদয় ইয়াত উপস্থিত হৈছে। কিয় প্ৰথমে আমি এখন ফুলন গামোচাৰে সন্মান আগবঢ়াম। এইবাৰ আমাৰ মাননীয় ছাৰে আমাৰ যিডাল ফুলৰ মালা সেইডাল তেওঁক পিন্ধাই দিবলৈ আমি অনুৰোধ জনাব।
আমাৰ মাননীয় এমচিএলে পাঠকদেৱৰ বিষয়ে দুই এষাৰ ক'ব। আমাৰ আজিৰ এই সুপুহৰটো বুলি ক'ব লাগিব, কাৰণ মানুহে যেতিয়া স্বৰ্গবাস হয় তাৰপিছত যি আমি কাম সম্পন্ন কৰিবলৈ ওলাইছোঁ, সেইখিনি কামটোত আমি সভৰ মাজেৰে আমি সকলো পাতিব খুজিছোঁ। আৰু আজিৰ যি এই মুহূৰ্তত আমি সকলোৱে ইয়াত উপস্থিত হৈ সেইকেইটা মানুহে আমাৰ এই বাদুলিপাৰাৰ ওচৰত পাঠকদেৱ ডাঙৰীয়াৰ শ্ৰদ্ধাৰ এই গাঁওখনৰ ৰাইজ আৰু আমাৰ জ্ঞান ধৰ্ম সমাজৰ আমাৰ শ্ৰদ্ধাৰ সদস্যসকল, সদস্যানীসকল, আমি আজি ইয়াতে আহি নিজকে ঘৰখনৰ পৰিয়াল কৰি আমি ভাবি লৈছোঁ। কাৰণ পাঠকদেৱ ডাঙৰীয়াই আমাৰ জ্ঞান ধৰ্ম সমাজৰ এজন কাৰ্যবাহী সভাপতি আছিলে।